জীৱনৰ সত্য কথাবোৰ কোনেও লুকুৱাই ৰাখিব নোৱাৰে, কাৰণ আমাৰ জীৱনটো বহুত সৰু। সেইবাবে যিমান দিন জীয়াই থাকিব মানুহৰ লগত ভাল ব্যৱহাৰ কৰক, কাৰণ আপুনি মৰাৰ পিছত আপোনাৰ নামটো থাকিব মানুহজন ভাল আছিল নে বেয়া আছিল। সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছো, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটোত আগুৱাই যাব নোৱাৰিম। যেনেকৈ ৰাস্তাত উজুতি খোৱাৰ পিছতহে সাৱধানে খোজ কাঢ়িবলৈ লওঁ, ঠিক তেনেকৈ জীৱন বাটত উজুতি খোৱাৰ পিছতহে নিজক বুজিবলৈ লওঁ। য'ত কোনো প্ৰচেষ্টা নাই তাত সফলতা নাই। আপুনি নিজে নকৰা বা কৰিব নোৱাৰা কামবোৰ আনক উপদেশ নিদিব। পৃথিৱীৰ কাকো বিশ্বাস নকৰিব, নিজৰ হাত ভৰিক বিশ্বাস কৰিবলৈ শিকক। নিজৰ লগত ব্যস্ত থকা সকলে কেতিয়াও আনৰ দুখ কষ্ট উপলব্ধি কৰিব নোৱাৰে। মই নোহোৱাৰ সময়ত যদি কোনোৱে কান্দিব নোৱাৰে, তেন্তে মোৰ জীৱনৰ কোনো অস্তিত্ব নাই। মানুহ যিমানেই সৎ হ'ব সিমানেই লুকুৱাব পাৰিব। জীৱনত সকলো খেলৰ পৰাজয় সহিব পাৰি, কিন্তু প্ৰেম নামৰ খেলখনৰ পৰাজয় কেতিয়াও সহিব নোৱাৰি। জীৱনটো কিয় এনেকুৱা? যাৰ আছে তাৰ সকলো আছে, যাৰ নাই তাৰ একোৱেই নাই। যিয়ে পাইছে সকলো পাইছে, আৰু যিয়ে নাপায় একোৱেই নাপায়। প্ৰেমৰ সুগন্ধি চকুৱে বিলায়, বেইমান এই কলিজাখনে ভাল পোৱাবোৰ কেতিয়াও পাহৰি নাযায়। খঙতে যিকোনো কথা সেইজনক কোৱা হয় যাক নিজতকৈ বেছি ভাল পোৱা যায়। আবেগে পৃথিৱীখনত ঘূৰি ফুৰে, প্ৰেমে মাত্ৰ ইয়াক নিৰাপদ কৰি তোলে আৰু ঠাই সৃষ্টি কৰে। যেতিয়া মই তোমাৰ লগত থাকো তেতিয়া মোৰ বহুত বেছি ভাল লাগে, কাৰণ দুখ বেদনাবোৰ তুমি বুজি পোৱা। হাতত সময় আছে বুলি ভাবি থকাটো আমাৰ এটা প্ৰধান সমস্যা, কাৰণ সময় পাৰ হৈ যায় কিন্তু জীৱনৰ সমস্যা লগতেই থাকি যায়। সময় দ্ৰুতগতিত উৰি যায়, ইয়াৰ সুবিধা ল'ব পৰা সকলে সফল বুলি জনা যায়। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে সময়ক ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকায়, সময়ে জীৱনক মূল্য দিবলৈ শিকায়। পৃথিৱীৰ আটাইতকৈ শক্তিশালী যোদ্ধা হৈছে ধৈৰ্য আৰু সময়। আপোনাৰ সময় সীমিত, গতিকে আনৰ বাবে জীয়াই থাকিবলৈ সময় নষ্ট নকৰিব। অভিজ্ঞতাক বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰিলে একোৱে সময়ৰ অপচয় নহয়। সময় বাঢ়ি অহাৰ লগে লগে বহু শিক্ষাও বাঢ়ি যায়। সাধাৰণ মানুহে সময়ৰ গতিক লৈ চিন্তিত নহয়, দক্ষ মানুহে ইয়াৰ দ্বাৰা পৰিচালিত হয়। হাঁহিৰ পিছফালে থকা দুখ, খঙৰ পিছফালে থকা মৰম, মৌনতাৰ পিছফালে থকা কাৰণ বহুতে বুজি নাপায়। যি আছে সেয়া কেতিয়াও হেৰাই যাবলৈ নিদিবা। যি হেৰাইছে তাক কেতিয়াও বিচাৰি নুফুৰিবা, আৰু যিটো হেৰাই গ'ল ভাবিবা সেয়া কেতিয়াও তোমাৰ নাছিল। বিজ্ঞানে চিন্তা কৰিবলৈ শিকায়, কিন্তু প্ৰেমে হাঁহিবলৈ শিকায়। প্ৰকৃত মানুহে বিপদত হাঁহে, সংকটৰ পৰা শক্তি আহৰণ কৰে, আৰু চিন্তা চৰ্চাৰ দ্বাৰা সাহস পায়। মোৰ জীৱনত বহুত সমস্যা আছে, কিন্তু মোৰ উঠে সেই কথা নাজানে, সেইবাবে সদায় হাঁহি থাকে। য'তেই যাওক এটি হাঁহি লৈ যাওক। বছৰ নহয় বন্ধু, বয়স গণনা কৰা। চকুলোৰে নহয়, হাঁহিৰে নিজৰ জীৱনটোক গণনা কৰা। আপুনি কি পিন্ধিব সেইটো আপোনাৰ হাঁহিতকৈ বেছি গুৰুত্বপূৰ্ণ নহয়। প্ৰতিটো সমস্যাৰ সন্মুখীন হ'বলৈ, প্ৰতিটো ভয়ক জয় কৰিব, আৰু প্ৰতিটো যন্ত্ৰণা লুকুৱাবলৈ হাঁহিয়ে সৰ্বোত্তম উপায়। সকলো বিফল হ'লে হাঁহিব। বেছিভাগ হাঁহিৰ আৰম্ভণি আন হাঁহিৰ পৰাই হয়। হাঁহিলে সুখী হোৱাটো নুবুজায়। কেতিয়াবা ইয়াৰ অৰ্থ হ'ল আপুনি শক্তিশালী। হাতৰ ৰেখাত বেছি বিশ্বাস নকৰিব, কাৰণ মই হাত নথকা মানুহো সফল হোৱা দেখিছো। বিশ্বাস লাভ কৰিবলৈ নিজকেই বিশ্বাস কৰিব লাগিব। মানুহক বিশ্বাস কৰিব লাগিব, নহ'লে জীৱনটো অসম্ভৱ হৈ পৰিব। বিশ্বাস সত্যৰ পৰা আৰম্ভ হয় আৰু সত্যৰ পৰা শেষ হয়। বিশ্বাসে নতুন আৰু কল্পনা কৰিব নোৱাৰা সম্ভাৱনা মুকলি কৰে। বিপদত পৰা ব্যক্তিৰ পৰামৰ্শক কেতিয়াও বিশ্বাস নকৰিব। বেয়া সময়বোৰকো ধন্যবাদ দিছো, কাৰণ বেলেগ একো নহ'লেও মানুহ চিনি পোৱাত সহায় কৰিছে। টোপনি যাবলৈ একোখন ভাল বিচনাৰ প্ৰয়োজন নহয়, প্ৰয়োজন মাথো মানসিক শান্তিৰ। মানুহক সকলো প্ৰয়োজনতহে লাগে। ঠাণ্ডা দিনত যিটো সূৰ্যৰ বাবে মানুহে অপেক্ষা কৰে, কিন্তু গৰম দিনত আকৌ সেইটো সূৰ্যকে মানুহে গালি পাৰে। সাৱধানে থাকিব সেইজনৰ পৰা যি আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে, কাৰণ তেওঁ পাছ মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম গাবলৈও কুণ্ঠাবোধ নকৰে। এটা কথা মনত ৰখা উচিত যে খেলোঁতে খেলোঁতে সাধাৰণতে খেলনাবোৰো ভাঙি যায়।
জীৱনত কলা বস্তু সকলোৰে পছন্দ, যেনে কলা ড্ৰেছ, কলা গাড়ী, কলা ঘড়ী। মাত্ৰ অপছন্দ আমাৰ নিচিনা কলা মানুহ। আমি বাচি থকা দিনকেইটাত সময় অকণমান দি যাব। মৰাৰ পিছত চিতাৰ আগত কান্দি একো লাভ নাই। কাৰোবাৰ বাবে আমি ইমানো ইম্পৰ্টেণ্ট নহয় যিমানখিনি আমি নিজেই ভাবি লওঁ। দুটা অনুভূতি কেতিয়াও লিখি প্ৰকাশ কৰিব নোৱাৰি, পোৱাৰ আনন্দ আৰু পাই হেৰুৱাৰ যন্ত্ৰণা। আঘাতবোৰ কেৱল নিজৰ আপোন মানুহবোৰেই দিয়ে। অচিনাকিজনেতো ভুলতে ভৰিটো লাগিলেও ক্ষমা খোজে। আনক দুখ কষ্ট দিয়াৰ আগত এটা কথা মনত ৰাখিব, দুখ কষ্ট তোলোৱা চকু পানীও অভিশাপ দিয়ে। মনত ৰাখিব, যিজন মানুহ অলপতেই সুখী হয় তেওঁ সামান্য আঘাত পালে বহুত কষ্ট পায়। মোৰ ভুল দেখিলে সন্মুখত কব, অন্য কাৰোবাক কৈ ভুলবোৰ সমালোচনা নকৰিব। সত্য এইটোৱেই যে মোৰ ভুলবোৰ মই সংশোধন কৰিব লাগিব, আনে নহয়। সেইজন প্ৰকৃত পুৰুষ যিজনে হাজাৰ ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই তেওঁ ৱাইফৰ লগত কথা পাতে। গছৰ জীৱন লতা, মাছৰ জীৱন পানী, পুত্ৰৰ জীৱন টকা, কন্যাৰ জীৱন স্বামী। সুখত থকা মানুহে বুজি নাপায় দুখ কি, সপোন দেখা মানুহে বুজি নাপায় বাস্তৱ কি, স্বাৰ্থপৰ মানুহে কেতিয়াও বুজি নাপায় সম্পৰ্ক কি। ধৈৰ্য ধৰা সকলো সময় চিৰদিন একেই নাথাকে। আজি তোমাৰ বেয়া দিন চলি আছে, এদিন তোমাৰো ভাল দিন আহিব। মাত্ৰ তুমি সৎ কৰ্ম কৰি যোৱা। মানসিক চাপ পালে নিজক কেতিয়াও অকলে নাৰাখিব। মা দেউতা, ঘৰৰ সদস্য নাইবা বন্ধু বৰ্গৰ লগত সময় কটাওক। য'ত মোৰ কথাৰ মূল্য নাই সেই ঠাইত মই বেছি দেৰি নাথাকো। অহংকাৰ নহয়, মোৰ আত্মসন্মান বুলি কোনো কথা নাই। সকলোৰে প্ৰচেষ্টা আৰু যত্নৰ ওপৰত নিৰ্মিত। দুষ্ট মানুহৰ কুকৰ্মৰ দ্বাৰা এই পৃথিৱী কেতিয়াও ধ্বংস নহব। যিসকলে বেয়া মানুহৰ বেয়া কাম দেখি একো নকৰে তেওঁলোকৰ বাবে পৃথিৱী ধ্বংস হব। জীৱনত কেতিয়াও উত্তৰ দিব নোৱাৰা কিছুমান প্ৰশ্ন, শুধৰণি কৰিব নোৱাৰা কিছুমান ভুল, কব নোৱাৰা কিছুমান যন্ত্ৰণা। পৃথিৱীৰ আটাইতকৈ ধুনীয়া বস্তুবোৰ হাতেৰে স্পৰ্শ কৰিব নোৱাৰে, চকুৰে দেখা নাপায়। সেইবোৰ কেৱল হৃদয়েৰে অনুভৱ কৰিব লাগিব। প্ৰেম, দয়া, আন্তৰিকতা। আপুনি কেনেকৈ পৃথিৱীখন সলনি কৰিব বিচাৰে? মাত্ৰ সেই পৰিৱৰ্তন নিজৰ মাজত আনিব।